হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয়। খুতৰা, জিলমিল, কণবিলাহী আৰু মচুৰ দালিৰ লগত মাগুৰ মাছৰ জোল বনালোঁ। এই জোলখন মা আৰু আইতাহঁতৰ বিশেষভাৱে প্ৰিয়। আগতে বোলে আইতাহঁতে মাছ থাকিলে শাকৰ লগত জোল বনাই এনেকৈ খাইছিলে। গতিকে সেই সোৱাদ পাহৰিব নোৱাৰে। গতিকে তেওঁলোকৰ ডিমাণ্ডত বনালোঁ আজি। মোৰ মাগুৰ মাছ পাৰ্চনেল ফেভৰেট নহয় বাৰু, কিন্তু মাহঁতে কয় যে মাছ নাখালেও জোলকণ খাব লাগে, বহুত শক্তিশালী। হেল্ডিটো হয়ে বাৰু, খাই চালোঁ বহুত সোৱাদ লগাওঁ। আপোনালোকেও হয়তো থলুৱা খাদ্য খাই বহুতেই ভাল পায়। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাব আৰু যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে, আল ফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে